वेलकम बैक टू माई यूट्यूब चेनेल। सो आज हल 7 तारिख और अहाकालिर स्टार्ट हम एक्सचेंज कन्स्टेबल और जेल वार्डर इंटरव्यू। सो इंटरव्यूर कारण ग्राउंड जी टेंगाघाटर 19 IRBN जी ग्राउंड आसे ये केश मीटार हम और कई पाक दी लगे और ग्राउंड अवस्था केनेकुवा आछे। सो आपनालोকক मैं आपनालोक देखुवाम, शेषলৈके चाब भिडिओ और जदिहे चेनेलत नतुन आछे प्लिज सब्सक्राइब करिब और बेल आइकनটো प्रेस करिब। सो एतिया बोलक आमी भिडिओ आरम्भ करूँ और लং जाम्पर ग्राउंडो देखुवाई दिम आपनालोকক केनेकुवा लং जाम्पर ग्राउंडखन। सो बोलक हल ग्राउंडखन केश मीटार। सो ग्राउंडखन हल 400 मीटार और गम पाइसे लरार कारण 4 पाक और छोवालीर कारण 2 पाक कारण 1600 और 800 आछे। लरार कारण 1600 4 पाक और छोवालीर कारण 800 2 पाक। सो एखिनि आसिल और ग्राउंडर अवस्था एकदम बहुते भाल। सो एतिया मैं आपनालोक ग्राउंडखन देखुवाम। सो चाब बेक केमेरा दी भिडिओ चाई थाকক। এইটোৱে হল গ্ৰাউণ্ডখনৰ ট্ৰেকটো। সো দেখি পাইছে যোৱাতে অকণমান বৰষুণ দিয়াৰ কাৰণে কিছুমান জায়গাত অকণমান পানী জমা হৈ আছে, ইমানো নাই আৰু অকণমান এইটো অকণমান পিছতে এইখিনি পানী নাথাকে। সো টেনশ্যন ল'ব দৰকাৰ নাই, যিখিনি ট্ৰেকত অকণমান পানী আছে এইটো শুকাই যাব। কিন্তু গ্ৰাউণ্ড একদম ধুনীয়া হৈ আছে দেই, ৰানিং কৰিব লগা এটা গ্ৰাউণ্ড ক'ব লাগিব। বহুত ধুনীয়া গ্ৰাউণ্ড, এনেকুৱা গ্ৰাউণ্ড পাবলৈ বহুত মুস্কিল আছে। সো এতিয়া বলক লং জামৰ গ্ৰাউণ্ডখন দেখুৱাই দিওঁ। এইটো হ'ল লং জামৰ গ্ৰাউণ্ড আৰু ইয়াত দেখি পাইছে লং জামৰ এইটো গ্ৰাউণ্ড বহুত ধুনীয়া হৈ আছে। লং জামৰ গ্ৰাউণ্ড কাৰণ ৰানিং কৰা জেগাও ভাল আছে আৰু লং জাম্প মৰা জেগাও ভাল আছে। আৰু এটা আছে লং জামৰ, আপোনালোকে দেখিব দুটা আছে লং জামৰ কি কাৰণ মানুহ বহুত হ'লে লং জামৰ কি দুটা লাগে। সো তাৰ কাৰণে দুটা বনোৱা হৈছে। এই যে ইয়াত এটা আছে ৰানিং কৰা জেগা, ইয়ে বহুত ভাল হয়। সো লং জামৰ এইটো দেখিছে দেখিলে কেনেকুৱা হৈ আছে। সো বহুত ধুনীয়া হৈ আছে গ্ৰাউণ্ডখন। সো এইখিনি আছিল আজিৰ কাৰণে। সো অহাকালি সিহঁতৰ ইণ্টাৰভিউ আছে। সো বেষ্ট অফ লাক, ভালকৈ দিব, ভালকৈ পাছ কৰি যাব। সো এইটোৱে আশা থাকিল আৰু যদিহে চেনেলত নতুন আছে প্লিজ ছাবস্ক্ৰাইবটো কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। জয় হিন্দ, জয় আই অসম।